দিনলৈ কেনেকৈ কামটো বুজিব এমনি ওলাই দিয়া ভাবি কি কোৱা লাগে এইটো গভৰ্ণমেণ্টৰ ডিচিশ্যন হয় আমি গভৰ্ণমেণ্টৰ ডিচিশ্যনটো ফ'ল' কৰিব লাগিব আপোনালোকক আজি ওলাব লাগিব কি কৰিব দিব লাগে মিডিয়াত না দিলে আমি নাপাওঁ এতিয়া কৈ আছোঁ আপোনালোকৰ আপোনালোকক আপোনালোকক দিয়া কাগজ আছে নেকি এই বিল্ডিংটো আপোনালোকক দিছে কিবা কাগজ আছে মোক দেখাওক এতিয়া কি কাগজ আছে কি আছে আনি দিয়ক দেখাওক আপোনালোকক এইটো বিল্ডিং দিয়া একো কাগজ নাই আমি ছাৰৰ লগত আলোচনা কৰি ইনষ্ট্ৰাকশ্যন দিছোঁ মই এইটোৱে কাগজ হয় আজি এইটো খালী কৰিব লাগিব আপোনালোকে খালী কৰিব মিডিয়াত আৰু মিডিয়াৰ আগতে কৈ আছোঁ মিডিয়াৰ আগতে কৈ আছোঁ কথাটো ভাৰতীয় ইনষ্ট্ৰাকশ্যন আপোনালোকক দিয়া কাগজ দিয়া নাই নহয় ছাৰ মিডিয়াৰ লগত কৈ দে আমি ওলাব দে মিডিয়াত নকৈ যদি আমি ওলাব কি মিডিয়া নহয় মিডিয়াত কৈ দে কি কাৰণে ওলাই দিছে কি ৰেকৰ্ডিং কৰি আছে এইটো ৰেকৰ্ডিং কৰি আছে ইনষ্ট্ৰাকশ্যন আছে আপোনালোক ওলাব দিছে আৰু কি বেলেগ কিবা কাগজ কাগজ নাই ইয়াতে আপোনালোকক কি ওলোৱাৰ কাৰণে কাগজ আছে গভৰ্ণমেণ্ট অফিচিয়েল আপোনালোকক কৈ আছে গভৰ্ণমেণ্ট বিল্ডিং হয় গভৰ্ণমেণ্টৰ বিল্ডিং হয় কোনে দিছে গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন আহিছে এইটো গভৰ্ণমেণ্ট বিল্ডিং হয় আপোনালোকক দিয়াৰ একো কাগজ নাই আপোনালোকক উলিওৱা কাগজ নালাগে গভৰ্ণমেণ্টৰ অফিচিয়েল হিচাপে কৈ আছোঁ মই আপোনালোকৰ লগত মই পাৰ্চনেল এনিমিটি নাই মই আপোনাক নাজানো চিনি নাপাওঁ কাৰোকো চিনি নাপাওঁ মই এটা ইনষ্ট্ৰাকশ্যন আহিছে ফ'ল' কৰিব লাগিব কেনেকৈ হ'লে ফ'ল' কৰিব লাগিব চিম্পল কথা ভালো মতন ইয়াতে দিয়া দি মই ইমানখিনি অলপ ক'লোঁ চিধা চিধি ভালকৈ কথাখিনি কৈছোঁ মিডিয়াৰ আগতে কৈছোঁ ৰেকৰ্ডিং কৰি আছে সেইকাৰণে নাই কোৱা যে মিডিয়াখিনি আঁতৰাই লৈছোঁ আমাক যেনিবা অলপ দয়া খুৰাটো অলপ কৈ আছা কি কৈ আছোঁ মই আৰু কি কৈ আছোঁ মই ৰেকৰ্ডিং কৰি আছে ৰেকৰ্ডিং কৰিব লাগে ৰেকৰ্ডিং কৰি আছে আপোনালোকক কি আপোনালোকে কৰিব নকৰে নকৰে যদি মোক কৈ দিয়ক আমি আপোনালোকৰ ডিছকাশ্যন বন্ধ হোৱা নাই নহয় এই বিল্ডিংটো খালী কৰিব খবৰ ইনষ্ট্ৰাকশ্যন আহিছে এইটো কৰিব লাগিব আপোনালোকক ইটাৰ লগত যোনটো ডিছকাশ্যন চলি থাকিব ইয়াত পুৰা বিল্ডিঙৰ পৰা আমি যাওঁ কিন্তু বেলেগত আমি থাকিব খালী কৰিব লাগিব আপোনালোক ক'ত থাকে নাজানো ছাৰ আমি বেলেগ জাগা থাকিব হা অৰ্গেনাইজ হৈ কেনেকৈ থাকিব যিকোনো আপোনালোকে থাকিব নিজৰ ঘৰত থাকক আগৰ ছাৰটো ওলাই দিয়ক ঘৰত ফেমিলি আছে মানুহ ছাৰটো ওলাই দিয়ক আপোনালোকে শুনক ইয়াৰ পৰা ওলাই আপোনালোকে পাৰ্চনেলি ছাৰটো ওলাই দিয়ক আপোনালোকে য'ত য'ত পাৰ্চনেলি থাকে আমাৰ একো ইছ্যু নাই আমি ছাৰটো ওলাই দিয়ক আপোনালোকে য'ত য'ত পাৰ্চনেলি থাকে আমাৰ একো ইছ্যু নাই আমাক খালি এইটো শুনি অৰ্ডাৰ দিছে এতিয়া মই অৰ্ডাৰ দি আছোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ দি আছোঁ গভৰ্ণমেণ্ট বিল্ডিং হয় ছাৰটো ওলাই দিয়ক আগে তেওঁ কিবা কেছত আছে কি কথা কৈছে আপুনি নহয় ছাৰ আমাৰ ছাৰটো আগে ওলাই দিয়ক এনেকৈ এনেই কৈ থাকিব চিভিলাইজকৈ কথা পাতি আছোঁ কথাটো বুজি লওক আগৰ আমাৰ ছাৰটো ওলাই দিয়ক ইয়াৰ পিছতে আমি আলোচনা চলি থাকিব আলোচনা আপোনাৰ বন্ধ কৰা নাই নহয় এতিয়া শুনক এতিয়া চৰকাৰৰ ইনষ্ট্ৰাকশ্যন আছে আলোচনা বন্ধ কৰিছে আলোচনা বন্ধ কৰা নাই আলোচনাৰ দৰ খোলা আছে আমাৰতো আমাৰ কি হৈছে কি কি হ'ব কি হৈ নাই এইটোতো আৰামছে আলোচনা কৰিটো আৰামছে ওলাই দিলে হয় আলোচনা কৰিয়ে কৈছে আপোনালোকৰ চবকে কৈছে চিনিয়ৰ লিডাৰছক মাতি কৈছে ছাৰ এটা কথা চেয়াৰমেন ছাৰ আছে চেয়াৰমেন ছাৰ মোৰ ছাৰ আছে না ইয়াতে হয় না নহয় এইটো আহিব লাগে না তিনিদিন মাতিছে যোৱা নাই হয় ইয়াত কেমতে আহি আছে কোন হয় দিয়ক ছাৰ তুমি নিজৰ খবৰ নাম চেয়াৰমেনটো তাৰ নাম কি নাম হয় তাৰ ছাৰটো জেলত পঠাই দিয়া কৰে নালাগে ছাৰ হয় দিয়ক চেয়াৰমেন আমাৰ চেয়াৰমেন আছে ক'ত আহি আছে ক'ৰ পৰা আহি আছে ক'ত জেলত গৈছিলোঁ জেলৰ পৰা আহি আছে মানে কেতিয়া আহিব আহি আছে না মোটামুটি আৰু কোনে আৰু এতিয়া জেলৰ পৰা ওলাই আহি আছে না আহি আছে তাতে আহি আছে জেলত মানে আমাৰ ছাৰ বাটা মানে অলপ কিবা আছে হিয়াৰিং আছে না লগ পাব গৈছিলে এতিয়া ক'ত পালে আপোনালোকে ছাৰৰ কথাখিনি যিটো কৈছে কোঅপাৰেট কৰক পিছপুলি কোনে অৰ্ডাৰ দিছে কোনে অৰ্ডাৰ দিয়া নাই এইটো ছাৰ আমি ওলাই আহিব ইয়াৰ পিছতে আমি আলোচনা চলি থাকিব আলোচনা আপোনাৰ বন্ধ কৰা নাই নহয় এতিয়া শুনক এতিয়া চৰকাৰৰ ইনষ্ট্ৰাকশ্যন আছে আলোচনা বন্ধ কৰিছে আলোচনা বন্ধ কৰা নাই আলোচনাৰ দৰ খোলা আছে
আমাৰতো আমাৰ কি হৈছে কি হ'ব কি হৈ নাই এইটোতো আৰামছে আলোচনা কৰি এইটো আৰামছে ওলাই দিলে হয় আলোচনা কৰিয়ে কৈছে আপোনালোকৰ চবকে কৈছে চিনিয়ৰ লিডাৰছক মাতি কৈছে স্যার এটা পুরো চেয়ারম্যান স্যার আছে চেয়ারম্যান স্যার মোর স্যার আছে না ইয়াতে হয় না নহয় তো আহিবা লাগি না তিনদিন মাতিছে যোৱাই নাই কোন হয় দিয়া স্যার তুই নিজের গাঁৱৰ আরে বাবা নাম চেয়ারম্যান তো নাম কি নাম এটা স্যার তো দিল পাঠাই দিয়া যা দিচ্ছু করে নালে স্যার হয় দিয়া মোৰ চেয়াৰমেন আমাৰ চেয়াৰমেন আছে ক'ত আহি আছে ক'ৰ পৰা আহি আছে গুৱাহাটী জেলেও গৈছিলো জেলৰ পৰা আহি আছে মানে কেতিয়া আহিব আহিয়ে আছিল না মোটামুটি আধা ঘণ্টা আৰু এতিয়া কি জেলৰ পৰা ওলাই আহি আছে না আহি আছে ৰাস্তাতে আহি আছে জেলৰ মানে মানে অলপ কিবা আজি হিয়াৰিং আছে না লগ পাব গৈছে এতিয়া ক'ত পালে আপোনালোকে ছাৰৰ কথাখিনি যিটো কৈছে কোঅপাৰেট কৰক পিছফুলি কোনে অৰ্ডাৰ দিছে কোনে অৰ্ডাৰ দিয়া নাই এইটো ওকে মিডিয়ান এ মাউটি मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं। आइ आफा मेडलाइफ बिएम हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरि, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गाइनोल'जि, डेन्टेल, इउर'ल'जि, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफि, ओटी, आईसीयू, एनआईसीयू एबा पीआईसीयू आरो आइ आफा मेडलाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोनायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन। आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन।